Welcome back to my YouTube channel Devasis Vlog. অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া টাইম হৈছে 6টা আৰু আজি অকণ বেলেগ হ'ব কাৰণ আজি আমি চাইকেল লৈ যাম, য'ত যাম চাইকেল লৈ যাম। আৰু আজি আমি যাম বৰদোৱা, নগাঁৱতে অৱস্থিত বৰদোৱা। তাৰে পৰিৱেশ দেখুৱাম, আমাৰ লগত থাকিব আপোনালোক। আৰু এতিয়া আছোঁ সোণাইঘাট দলঙৰ ওপৰত। আৰু এয়া ইহঁতৰ ঘৰত আহিলোঁ মই কেইটাত 4টাত আৰু 4টা বজাততো ঘৰৰ পৰা ওলাই আহিব নোৱাৰি কাৰণ লকডাউন। আৰু আমি 6টালৈ 10 মিনিট আছে আৰু তেতিয়া ওলাই আহিলোঁ। আৰু এতিয়া আমি আছোঁ সোণাইঘাট। আৰু সোণাইঘাটৰ পৰা বৰদোৱালৈ হৈছে 30-35 কিলোমিটাৰ হ'ব আৰু 30 মান হ'ব আৰু তো গুগল মাতাজীয়ে জানে আৰু কি হয়, গুগল মাতাজীয়ে লৈ যাব। তো বেছি দেৰিকৈ নাথাকি ভিডিঅ'টো স্কিপ নকৰিব। আমাৰ লগতে আপোনালোকে বৰদোৱা উপভোগ কৰক, ঘৰতে আছে তো বেছি দেৰিকৈ নাথাকি মাস্ক লৈ আহিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ বৰদোৱালৈ যাবলৈ যাত্ৰা কৰিলোঁ আৰু কি হয় কি নহয় নাজানো কাৰণ ফাৰ্ষ্ট চাইকেল লৈ আহিছোঁ ইমান দূৰ, আগতেতো মানে গাড়ীতে আহোঁ। তো আজি চাইকেল লৈ আহিম বুলি ভাবিলোঁ, তাকে কি হয় নাজানো। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তেতিয়াহে বুজি পাব। ক'ৰ পাইছোঁ? ৰাইডিঙীয়া তিনিআলি পালোহি। এয়া ৰাইডিঙীয়া তিনিআলি, চালক তিনিআলি, এইটো ৰাইডিঙীয়া তিনিআলি। আৰু 10 কিলোমিটাৰমান আছে, পাইছোঁহি আৰু আৰু কিমান মিনিট লাগিব? কিমান মিনিট আৰু কিমান সময় লাগিব? আৰু আধা ঘণ্টামান লাগিব, পাইছোঁহি আৰু। চাই থাকক, ৰাইডিঙীয়া তিনিআলিটো চাওক, এইটো আমি ফেলি আহিছিলোঁ আৰু এতিয়া ফেলি যাম, ফেলি গৈ থাকিম। ৰাইডিঙীয়া তিনিআলিটো ব'লক চাই থাকক। কিছু সময়ৰ পিছত আমি আহি বৰদোৱা পালোহি আৰু এয়া হৈছে বৰদোৱা। কিন্তু আমি আৰু অকণ আগত গ'লে আৰু এটা গেট পাম, মূল গেট, সেইফালেদিয়ে সকলোবোৰ আহে। আৰু আমি আহি থাকোঁতে এইটো গেটেই পালোঁ, এইটো গেটেদি সোমাই যাওঁ আৰু বেছি আগত গৈ থাকিলে দেৰি হৈ যাব। তো এইটো গেটেদিয়ে যাওঁ আৰু ভিতৰৰ পৰিৱেশ চাই থাকিব। শেষত আমি বৰদোৱাত পালোহি আৰু এয়া বৰদোৱা একদম ভিতৰৰ পৰিৱেশ, ভিতৰত আছে। এয়া বৰদোৱা এইফালে ভিতৰতে সোমাই যায়। আৰু এতিয়া আমি চাইকেলখন থলোঁ ইয়াতে আৰু তাৰখন থলোঁ ইয়াতে, আৰু এইখন হৈছে একদম মেইন গেট। আৰু এয়া হৈছে বৰদোৱা। ব'লক, পালোহি বহুত কষ্টৰ ফলত আৰু বহুত আশা লৈ আহিছোঁ আৰু চাইকেলত আহিছোঁ। তাকো এনেইতো আমি গাড়ী লৈ আহোঁ, কিন্তু আজি চাইকেল ৰাইড কৰি পেলাই আহিব লগা হৈছে আৰু ভালো লাগিছে। তোমাৰ কেনেকুৱা লাগিছে?
আমি যি কৰোঁ চব ভাল কাম কৰোঁ। আলি পুখুৰী আৰু আমি আহোঁতে চব বিলেই দেখি আহিছোঁ, বিল নদী পদুম ফুল। আৰু আপোনালোকো আহক বৰদোৱা লকডাউনৰ পিছত আহিব, কৰোণা যাই লওক। আৰু এইটো কি পুখুৰী কৈ দিয়া? আলি পুখুৰী। ই মানে চব জানেই মানে একদম মুখস্থ থাকে, মোৰ পাহৰি যাওঁ খালি। ইয়াতে শ্ৰী শংকৰদেৱৰ জন্মস্থান হয়, শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান এয়া। আৰু ভিতৰৰ পৰিৱেশ চাই থাকক। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে কৰজোৰে সবে কয় জাতিৰ তুমি পৰিচয় কহনিছো অনুনয় তোমাক বৰদোৱাৰ নাটঘৰ হয়। এতিয়া সোমাব নোৱাৰি কাৰণ কৰোণা আৰু লকডাউনৰ কাৰণে সোমাব পৰা নাই, কিন্তু কৰোণা আৰু লকডাউন যোৱাৰ পিছত আহিব। আৰু আগতেও খোলা আছিলে, ইয়াত নাম কীৰ্তন হয়। আৰু চাইডত কোনো এটা মানুহ নাই, খালি কাম কৰা মানুহৰ বাদে আৰু নাই মানুহ। আৰু চব খুলিলে ন, খুলিছে, এয়া পাৰ দেখিছে। আপোনালোকো আহক। আমি যোনটো ৰাস্তা দি আহিছিলোঁ সেইফালে এনেও নাহে, কিন্তু এইটো ৰাস্তা দি আহে, সকলোবোৰ এইটো ৰাস্তা দি আহে। আৰু আগৰ পৰা আমি দেখুৱাই আছোঁ, আমি কোনটো ৰাস্তা দি মানে সকলোবোৰ আহে, মানে কোনটো ৰাস্তা দি আহে তাকে দেখুৱাই আছোঁ। এইটো আমি যোনটো দি আহিছোঁ সেইটো দি কম আহে আৰু এয়া দেখিছে ময়ূৰ চয়ূৰ চব আছিল হয় আগতে, এতিয়াও আছে নেকি? ময়ূৰ চৰাই, পাৰ আৰু ময়ূৰ আছিলে, কিন্তু এতিয়াও আছে চাগে। আৰু ইয়াত দেখিছে লিখা আছে সাঁচি গছ, সকলো গছবোৰ দেখিছে, বহুত দামী দামী গছ হয় আৰু বহুত মূল্যৱান গছ হয়। আৰু আগৰ বহুত পুৰণি গছ হয়। চাই থাকক। এয়া হৈছে সভাঘৰ, য'ত সভা হয়। আৰু যোনটো ৰাস্তা দি মানে যোনটো গেটেদি প্ৰায়ভাগ আহেই সকলোবোৰ, এইটো হৈছে গেটটো। আৰু এইটো হৈছে মেইন গেট, আৰু গাড়ীৰ পাৰ্কিঙো আছে, পাৰ্কিং, আৰু গাড়ী আনিলে ইয়াত পাৰ্কিঙো কৰিব পাৰিব। যোনটো গেটেদি আহিছিলোঁ সেইটো গেটেদি প্ৰায়ভাগ নাহে, আৰু এইটো গেটেদিয়ে সকলোবোৰ আহে। আৰু আগতে আমি এইটো গেটেদি আহিছিলোঁ, কিন্তু আজি ইয়াৰ মতে চলাৰ কাৰণে আমি সিটো গেটেদি আহিব লগা হ'ল। আৰু এতিয়া এইটো গেটেদিয়ে যাম আমি ক'ত, সেইখন আমি আকাশী গংগা চাবলৈ। তো ব'লক 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 আকাশী গংগা চাওঁ। করুণাময় রাখিছো তোমাকে হৃদয়তে পুজিছো তোমাকে প্রাণতে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে। আৰু এতিয়া আমি আকাশী গংগা চাবলৈ গেটেদি সোমাই আহিলোঁ। আৰু আকাশী গংগাৰ ফালে যাওঁতে আৰু এইখন দেখিছে এখন বেৰ, আৰু তাত সুন্দৰ সুন্দৰ দৃশ্য আৰু বাণী শুদ্ধ কৰা হৈছে। আৰু এয়া হৈছে সাংস্কৃতিক মঞ্চ, আৰু এয়া দেখিছে সাংস্কৃতিক মঞ্চ। ইয়াতে সাংস্কৃতিক অনুষ্ঠানবোৰ পতা হয়। আৰু এইফালে ভিডিঅ' কৰি আছে দেখিছেনে, ফটো আমি খালি ষ্টেটাছ দিব সেইবিলাক। আৰু এয়া হৈছে আকাশী গংগা। ইয়াতে খানা চানা খাব পাৰি নহয় ন, এই ইয়াত খানা খাব পাৰি, ইয়াত আঁতৰি দিচোন, ইয়াত খানা খাব পাৰি। আৰু ইয়াতে বহি পেলাই
ইয়াত মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছো আছে। আৰু খেৰসুঁতি সাংস্কৃতিক মঞ্চৰ ওচৰতে আছে, এয়া দেখিছে, এয়া হৈছে অতিথিশালা। আৰু তাৰ অকণমান ওচৰতে আছে এটা মিউজিয়াম। আৰু এয়া দেখিছে অতিথিশালা আৰু মিউজিয়াম। আৰু এয়া হৈছে আকাশী গংগা, সুবিশাল আৰু সৌন্দৰ্যময় আকাশী গংগা। জগতৰ ভকতি তুমি ৰোৱা জাতি বৰণ পাহৰি। আৰু এতিয়া আমি খাচী গছ চাম। আৰু কোনোবাই যদি চিনি নাপায় তেনে চাই লওক খাচী পাত, য'ত শংকৰদেৱে আগতে লিখিছিলে। কিয় আমি এতিয়া খাচী গছ চাম। আৰু এইজোপা হৈছে খাচী গছ। এই গছজোপা পাততে শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে। আৰু পুৰণিটোতো এয়া পাততে লিখিছিলে, খাচী পাততে। আৰু এয়া যে দেখিছে মূৰ্তিসমূহ, এয়া মূৰ্তি গুৰুজনাৰ দিনৰে। আৰু এয়া মূৰ্তি কিছুদিনৰ আগতে খনন কাৰ্য চলিছিলে, আৰু তেতিয়াই খনন কাৰ্যতে পাইছিলে। আৰু যোনটো স্থানতে পাইছিলে সেই স্থানতে সজাই পেলাই থৈ দিছে। আৰু এয়া হৈছে গুৰুজনাৰ দিনৰে মূৰ্তি। আৰু এয়া দেখিছে ফ্ৰণ্টত কীৰ্তন ঘৰ, আৰু তাৰ ছাইডতে আছে 600 বছৰীয়া শিলিখা গছ। আৰু এতিয়া আছোঁ আমি দক্ষিণ পদশিলা নামঘৰ। এয়া ভাগকৈ আছে। আৰু এয়া হৈছে দক্ষিণ পদশিলা নামঘৰ। মানে ভাগকৈ আছে। মই এতিয়া এইটো ভাগ দেখুৱাইছোঁ, দক্ষিণ পদশিলা নামঘৰ। এয়া আৰু এয়া হৈছে পদশিলা। আৰু শ্ৰীমন্ত শংকৰদেৱে য'ত গা ধুবলৈ যায়, আৰু যোনটো শিলৰ ওপৰত সদায় গা ধুৱে, সেই শিলটোত গুৰুজনাৰ পায়ো মানে ভৰিৰ চাপ বহি গৈছিলে, ভৰিখনৰ চৰণৰ চাপ বহি গৈছিলে। আৰু সেই চৰণৰ চাপ বহা শিলটো আনি ইয়াত অৰ্পণ কৰা হৈছে। আৰু এয়াই হৈছে গুৰুজনাৰ এক নিদৰ্শ আকৃতি। আৰু আমি এতিয়া আছোঁ বৰদোৱাত। আৰু এয়া হৈছে দক্ষিণ পদশিলা নামঘৰ। ভাগকৈ আছে বহুত, আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিম, কাৰণ টাইম এতিয়া বেছি সময় নাই। আৰু আমি 10টা বজাৰ আগত ঘৰ পাবগৈ, মানে 10টা বজাত ইয়াৰ পৰা ৰাওনা হ'ব লাগিব। আৰু কি পাওঁ তাকে দেখুৱাইছোঁ। আৰু এয়া হৈছে দক্ষিণ পদশিলা নামঘৰ। এয়া আকৃতিবোৰ আপোনালোকক দেখুৱাইছোঁ। আৰু আহিব আপোনালোকো বৰদোৱা, আৰু আপোনালোক সকলোৱে চিনি পায়। আৰু ইয়াত হৈছে মানে বৰদোৱাৰ কাহিনীটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয়। আৰু আহিব আপোনালোকে। আৰু বহুত পাৰ্টকৈ আছে বহুত, আৰু আমি গোটেইখিনি দেখুৱাব পৰা নাই কাৰণ বৰষুণো দি আছে। আৰু এয়া হৈছে দক্ষিণ পদশিলা নামঘৰ। আৰু এয়া হৈছে কীৰ্তন ঘৰ। আৰু এয়া হৈছে গুৰুজনাই গা ধোৱা কুঁৱাটো। আৰু যিমানখিনি পাৰোঁ আপোনালোকক সকলোবোৰ দেখুৱালোঁ, কম সময়তে দেখুৱালোঁ। 3 ঘণ্টা লাগিল আমাৰ ইয়ালৈ আহোঁতে। আৰু বহুত জাৰ্ণিও হ'ল, আৰু ভাগৰো লাগিছে। আৰু আহি পেলাই ভাগৰটো কমিও গ'ল। আৰু এয়া হৈছে বৰদোৱা, আপোনালোকক দেখুৱালোঁ ফুটেজ। আৰু কিবা ভুলো হ'ব পাৰে, নজনা কথাও কৈ দিব পাৰোঁ, বেয়া নাপাব। আৰু এয়া দেখিছে ফুলবোৰ ছিঙিব নোৱাৰি, আৰু কিছুমানে ছিঙি দিয়ে যে, তো ছিঙিব নোৱাৰি। আৰু এতিয়া আমি ঘৰলৈ যাম, নহ'বা দৌল মন্দিৰ যাম। ঘৰলৈ যাম বা নহ'বা দৌল মন্দিৰ যাম। তো যদি দৌল মন্দিৰ যাওঁ চাই থাকিব, আৰু যদি ঘৰলৈ যাওঁ তো ঘৰলৈ যোৱা কথা। আৰু এয়া হৈছে আমি বৰদোৱাৰ পৰা ওলাই দিলোঁ। আৰু চাইকেলখন এইকেইখন, প্ৰথমতে জোতাযোৰ পিন্ধি লওঁ, তাৰপিছত চাইকেলখন ল'ম আৰু ঘৰত যাম। ঘৰ নহ'বা দৌল মন্দিৰ যাম, যদি সময় মিলে তেতিয়াহে দৌল মন্দিৰ যাম। আৰু চাইকেলখন লৈ লওঁ, আৰু জোতাযোৰ পিন্ধি লওঁ, তাৰপিছত কথা পাতিম। আমি চাইকেল লৈ ঘৰলৈ যাব লাগিব, কাৰণ ই ক'লে যে দৌল মন্দিৰ নাযায় বোলে, বৰষুণ দি আছে। আৰু বৰষুণ দিব, আৰু মানে কিনকিনকৈ দি আছে, বেছি ডাঙৰকৈ নিদিয়াৰ আগত আমি ঘৰত যাবগৈ লাগিব। আৰু অকণ দেৰিও হ'ব ঘৰত যোৱা, কাৰণ বহুত দূৰ আছে। আৰু এয়াই আপোনালোকক দেখুৱালোঁ বৰদোৱা। আহিব বিচাৰিলে আহিব, কাৰণ লকডাউনৰ পিছত আহিব, কৰোণা যাই লওক, লকডাউনৰ পিছত আহিব, তেতিয়া ভালকৈ
দৰ্শন কৰিব পাৰিব। আৰু এতিয়া মানুহ নাছিলে, সেইটো কাৰণে বেয়া লাগিল। আৰু যি কি নহওক দৰ্শন কৰিলোঁ। আৰু এয়া হৈছে বৰদোৱা থান। আৰু এয়াই হৈছে বৰদোৱা থান। আৰু ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয় এয়া। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব, কাৰণ এতিয়া বৰষুণ দি আছে আৰু ঘৰো যাওঁ, আৰু ঘৰলৈ যোৱাটো নেদেখুৱাওঁ। আৰু আপোনালোকো আহক, লকডাউন কৰোণাৰ পিছত আহিব, লকডাউনো যাই লওক, কৰোণাৰ পিছত আহিব। আৰু এতিয়া আমাৰ চাইকেল ৰেডি হৈ গ'ল। আৰু কিবা এটা ছাইডতে দোকান এখন আছে, তাতে নাস্তা কৰি পেলাই আমি এতিয়া যাম ঘৰলৈ। আৰু ভিডিঅ'টো যদি অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোক এতিয়ালৈকে চিনি পোৱা নাই, নতুন হয়, তেনেহ'লে মই দেৱাশিষ, আৰু এইটো মোৰ ব্লগিং চেনেল হয়। সৰু সৰু ব্লগিং ভিডিঅ' বনাই আছোঁ। আৰু যদি ছাপোৰ্ট কৰিব বিচাৰে তেনেহ'লে, সহায় কৰিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থ'ব, তেতিয়াহে মই এতিয়া ভিডিঅ'বোৰ প্ৰথমতে আপডেট আপোনালোকৰ সোনকালে যাব। আৰু ছাবস্ক্ৰাইব কৰিলে যেতিয়া, ছাবস্ক্ৰাইব কৰি পেলাই তলত থকা টিলিঙাটো বজাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপডেট সোনকালে যাব আপোনালোকৰ। মই যদি ভিডিঅ' এটা দিওঁ তেতিয়াহ'লে আপোনালোক ফাৰ্ষ্টে চাবলৈ যাব, যোনে মোক ছাবস্ক্ৰাইব কৰিছে। আৰু এয়াই হৈছে বৰদোৱা থান। আৰু বৰদোৱা থান আহি কেনেকুৱা লাগিলে সমীৰণ? মজা লাগিলে ভাই, মজা লাগিলে, মজা মজা। প্ৰথম ভাগৰ লাগিলে, ভাগৰ লাগিছে, চাইকেল লৈ আহিছোঁ তাকো। আৰু প্ৰথম আহিছোঁ ন, সেইটো কাৰণে প্ৰথম চাইকেল লৈ আহিছোঁ প্ৰথম, কিন্তু এনেই আমি অহা 10-20 মাহমান হ'ল আহা এতিয়ালৈকে। আৰু এয়াই হৈছে বৰদোৱা থান। আৰু মানে যদি বৰদোৱালৈকে নাহোঁ, তাকে আপোনালোকো আহিব নগাঁও বৰদোৱা থান। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। বাই বাই। শংকৰ গুৰু আমাৰে